এভৰিৱান, মই আজি আহিছিলোঁ মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ আৰু এইখন পূজা ভাগ বহুত ভাল হয়। ইয়াতে প্ৰত্যেক বছৰে ইয়াতে পূজা চলি আহিছে আৰু এইবাৰ ৰূপালী জয়ন্তী হয়। আৰু আপোনালোকক মই এড্ৰেছটো কৈ আছোঁ আৰু কাইলৈ শেষ হ'ব। ইয়াতে আহিলে বহুত সঁচাকৈ ভাল লাগে। ভিতৰত গৈ মই দেখাই আছোঁ। আপোনালোকৰ মোৰ ভিডিঅ'ৰ জৰিয়তে সেৱা কৰক যাতে চবৰে ভাল হয়। সঁচাই বিষ্ণু যজ্ঞ বুলি ক'লে বহুত ভাল লাগে, মনটো বহুত কিবা ভাল লাগি যায়। আপোনালোকক চব অলপমান হ'লেও দেখাবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে দৰ্শন কৰক আৰু যোনে যোনে আহিব বিচাৰে ন, মোক কমেণ্ট কৰিব, মই এড্ৰেছটো দি দিম। আৰু কাইলৈলৈকে আছে এইখন, এই পূজা ভাগ কাইলৈলৈকে আছে। আজি বহুত মানুহ হৈছে আৰু তেখেতসকলে আজি বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনাইছে অভিনেতা যতীন বৰা। যতীন বৰা এখানে আহি আছে, ধন্যবাদ। আহি পেলাই পূজা কৰি শেষ কৰি আহি পেলাই ভোগ খাবৰ কাৰণে দিছে। ভোগৰ জেগালৈ গৈ আছোঁ। এয়া লাইন পাতিব লগা হৈছে অলপমান আৰু ইয়াতে ভোগ দি আছে। বহুত ধুনীয়াকৈ মানে এইবিলাক খিচিৰি, তাৰপিছত চব্জি, পায়স এনেকৈ দিছে, বহুত ধুনীয়া হৈছে। আৰু ইয়াত মোৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।